আজি পুৱাই পুৱাই সৰু ভণ্টি গা ধুই আহি গ'ল এয়া বাহ বাহ মই যে চুলিখিনি ধুনীয়াকৈ ধুলো কঢ়িয়ালো যে যত নাই লগা নে জুত নাই লগা যত দাঁতকেইটা চাওঁ আইও ৱাহ সঁচাকৈ বহুত ধুনীয়াকৈ ধুলা দেই তোমাৰ চুলিখিনি একদম বঢ়িয়া ফাইন ঐ আইও খংচোৱা ভণ্টিয়ে কি কৰিছে চাওঁগৈচোন মনে মনে আজি তোমাৰ কওঁ জানো আজি তোমাৰ জন্মদিন হেপী বাৰ্থডে থেংক ইউ ভণ্টিৰ মনত কোনে আনন্দ দিব এই ৰঙা বেলুনে এই বগা বেলুনে এই নীলা বেলুনে সৰু ভণ্টিৰ বাৰ্থডে ৱাহ দুৰ্গা পূজাত যি ধৰণে বেলুন এটা নল'লে মনটো ভাল নালাগে ঠিক তেনেধৰণে জন্মদিন উদযাপন কৰিলেও বেলুন নহ'লে ভাল নালাগে নহয়নে হৰে কৃষ্ণ 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 হৰে হৰে মোৰ ফেভাৰেট ফটোখন এইটো ৰুমতে আছে দেই কৃষ্ণ প্ৰভু নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু বৰ্তমান আমিও ভালে আছোঁ দীপিকা ডায়েৰী পাতৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ বন্ধু বান্ধৱীসকলৰ ভিতৰত কোনে কোনে বেলুন ফুলাই পাইছে কমেণ্ট কৰি জনাবচোন দেই আৰু কেনেকুৱা অনুভৱ সেয়াও জনাবলৈ নাপাহৰিব বেলুন ফুলাই মুখখন বিষাই গৈছে এয়া চাওক কিমান বেলুন ফুলালোঁ আজি আমাৰ ঘৰখনৰ বাবে এটা বিশেষ দিন কাৰণ আজি আমাৰ সৰু ভণ্টিৰ জন্মদিন আৰু এই ক্ষণতে তাইলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু আশীৰ্বাদ জনাইছোঁ আৰু ইয়াৰ পৰাই আজিৰ মোৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ আজি সৰু ভণ্টিৰ বাৰ্থডে বুলি যি অকণমান কিবাকিবি ঘৰতে কৰা হয় তাকে আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু মৰম দিব লগতে আমাৰ সৰু ভণ্টিকো বহুত বহুত মৰম আৰু শুভেচ্ছা জনাব বুলি মই আশা কৰিছোঁ সৰু ল'ৰা ছোৱালীবিলাকৰ দৰে বেলুন দেখি মোৰ মনটো খুব ভাল লাগিছে বন্ধু বান্ধৱীসকল এইটো বাবু ওচৰতে বহি আছে মায়ে গালি দিলে নি আজি মনটো কেলৈ ডাউন ভণ্টি বাৰ্থডেলৈ আহি মন ডাউন যে গালি দিলে যেন পাইছোঁ আলহী আহিছে নি ক অঁ বেলুন লগাম আকৌ মই নলগালে কোনে লগাব ন আজিৰ এই দিনটোত আমাৰ সৰু ভণ্টিয়ে খুব সুন্দৰ এটা কাম কৰিছে আজি তাই এটা নিজ হাতেৰে গছপুলি ৰোপণ কৰিছে চাওক এয়া আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কেক আহি গ'ল মিঠাই আহি গ'ল এইফালে খানা পিনা হৈ আছে আৰু আমাৰ ডেকৰেশ্যন একদম পুৰা কমপ্লিট ভণ্টি ন হৈ গ'ল আৰু অকণ লগাবলৈ আছে আৰু কেইটা ক'তা বাৰ্থডে খানা হৈছে নাই হৈছে সেইফালে মাংস হৈ গ'ল এই কেঁচাখিনি জলকীয়া ভাজি পচলা লগত এইটো আমাৰ গেলেকী পোৱালি এইফালে শুনবানে চাওঁ এই ধুনু চাওঁ বেলুন লোৱা বেলুন লোৱা এইফালে আমাৰ বাৰ্থডে চাহ পানী সাজু চিমাই চাহ বাকিছে দেই চাল মিঠাই এইফালে ভাইটি মিঠাই লোৱা হা কেলৈ নালাগেনো গুটি ঐ মিঠাই বিক্ৰী হোৱাই নাই যে ৰাখি লৈছোঁ দেই আইও খোৱা বাৰ্থডেৰ অতিথিবিলাক আহিল আৰু আয়োজনো কমপ্লিট হ'ল আৰু এতিয়া সৰু ভণ্টি আমাৰ কেক কাটিবলৈ সাজু বাৰ্থডেৰ কেক যেনেকুৱাই নহওক কিয় আৰু যি ধৰণেই আয়োজন নকৰোঁ কিয় তথাপিতো আমি এগছি ভগৱানৰ চৰণত বন্তি জ্বলাবলৈ সদায় প্ৰয়াস কৰোঁ কেকটো বহুত সুন্দৰ
এনে কেক নিৰ্মাণৰ প্ৰশিক্ষণ লৈ ইচ্ছুক মহিলাই স্বাৱলম্বিতাৰ দিশত আগুৱাবৰ বাবে জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰিব পাৰে। Happy birthday to you, Haruvanti. Happy birthday to you. Oh, নহয়, স্কুলৰ নাম অনুষ্কা। অনুষ্কা দেখিনিয়া। Happy birthday, happy birthday, happy birthday. Haruvanti, bye. কোনোবাই বেছিকৈ খাইছা নি? অঁ চবেই খোৱা। খাওঁ নকবাই কয় নেকি? অঁ চবেই খাবা। এইফালে সৰু ভণ্টিয়ে আইতাকক কেক দিছে। এয়া চাহ মিঠাই কেক খোৱাৰ পাছতে এয়া ভাতৰো আয়োজন কৰা হৈছে। বন্ধু বান্ধৱীসকল আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ভণ্টি বাৰ্থডে খানা কেনেকুৱা? ভাল আৰু টেষ্টি ন? ভাইটিদা ইমান মনে মনে খাই আছে যে। এইফালে আমাৰ চুবুৰীৰ বাইদেউসকল, এওঁলোককো দেখুৱাই দিছোঁ অকণমান। এইজনী জোন তৰালী, এইটো তুমন দাদা, আৰু এইজনী আমাৰ আমৈদেউ দেই। আমাৰ সৰু ভণ্টিৰ বাৰ্থডে কি লাষ্ট খানা খোৱা মানুহ হয় ন? একেবাৰে শেষ খানাটো। ৰাতি কেইটা বাজিছে এতিয়া? 8:30 নে 9টা। তাৰ পিছৰ দিনা বন্ধু বান্ধৱীসকল মই আজি আহিছোঁ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানলৈ। যিহেতু আজি 100 সংখ্যক পৰিছে আৰু আমাৰ গাঁৱৰ বুথে বুথে মন কী বাত শুনিবলৈ ৰেডিঅ' এটালৈ সকলো ৰাইজ একত্ৰিত হৈছে। এয়া চাওক। এক গণ আন্দোলনত পৰিণত হৈছিল। আপোনালোক ইয়াৰ সৈতে জড়িত হৈছিল। যেতিয়া মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিমধ্যে মন কী বাত অনুষ্ঠানটি সামৰণি পৰিছে আৰু মই ভিডিঅ'টিৰ পৰাও বিদায় ল'ব বিচাৰিছোঁ। সকলো কুশলে থাকক। বাই বাই।